নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকলৈ লৈ আহিছো আপোনালোকৰ নতুন বছৰটো কেনেকৈ পাৰ হ'ব তাৰ সম্পূৰ্ণ ৰাশিফল এই 2026 চনত আপোনাৰ জীৱনত কি পৰিৱৰ্তন আহিব ধন প্ৰেম কৰ্ম আৰু ভাগ্য কেনেদৰে আপোনাৰ পক্ষে কাম কৰিব সেই সকলো কথা আজি আপুনি এই ভিডিঅ'ত জানিব পাৰিব মেষ ৰাশি কৰ্ম আৰু চাকৰি এই বছৰটো মেষ ৰাশিৰ বাবে কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে যদি আপুনি ইতিমধ্যে চাকৰিত আছে তেন্তে বছৰটোৰ প্ৰথম ভাগত অলপ চাপ আৰু দায়িত্ব বৃদ্ধি হ'ব পাৰে যাৰ ফলত মানসিক ক্লান্তি অনুভৱ কৰিব পাৰে কিন্তু এই পৰিশ্ৰমে বছৰটোৰ মাজভাগত ভাল ফল দিব আৰু আপুনি প্ৰমোচন নতুন পদ বা নতুন সুযোগ লাভ কৰিব পাৰে যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকৰ বাবে মাৰ্চৰ পৰা জুলাই সময়টো অত্যন্ত শুভ ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন ইনভেষ্টমেণ্ট বা পাৰ্টনাৰশ্বিপৰ সুযোগ থাকিব কিন্তু কোনো সিদ্ধান্ত তাড়াতাড়ি নলব আৰ্থিক অৱস্থা এই বছৰটো আৰম্ভণিতে অলপ আৰ্থিক অনিশ্চয়তা থাকিব পাৰে আৰু খৰচ বৃদ্ধি পাব পাৰে বিশেষকৈ পৰিয়াল বা ব্যক্তিগত প্ৰয়োজনত কিন্তু এই অৱস্থা দীঘলীয়া নহয় বছৰটোৰ মাজভাগত নতুন আয়ৰ উৎস খুলিব পাৰে আৰু আপুনি ধনৰ ক্ষেত্ৰত উন্নতি অনুভৱ কৰিব ইনভেষ্টমেণ্ট কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰক আৰু দ্ৰুত লাভৰ লোভত ভুল সিদ্ধান্ত নলব বছৰৰ শেষ ভাগত আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব পাৰে শিক্ষা মেষ ৰাশিৰ শিক্ষাৰ্থীৰ বাবে এই বছৰটো মিশ্ৰ ফল লৈ আহিব আৰম্ভণিতে পঢ়াত মনোযোগ কম থাকিব পাৰে কিন্তু ধৈৰ্য আৰু নিয়মীয়াভাৱে অধ্যয়ন কৰিলে সফলতা নিশ্চিত জুনৰ পৰা আগষ্ট সময়টো শিক্ষাৰ বাবে বিশেষভাৱে শুভ যিসকলে উচ্চ শিক্ষা বা বিদেশত পঢ়িবলৈ বিচাৰে তেওঁলোকৰ বাবে এই বছৰটোত ভাল সুযোগ আহিব পাৰে কনসিস্টেন্সি বজাই ৰখাটো এই বছৰটোত অতি প্ৰয়োজন প্ৰেম আৰু বিবাহ প্ৰেম জীৱনত এই বছৰটো নতুন অনুভূতি আৰু পৰিৱৰ্তনেৰে ভৰপূৰ হ'ব যিসকল সিংগল তেওঁলোকৰ জীৱনত নতুন মানুহ আহিব পাৰে আৰু সম্পৰ্ক আৰম্ভ হ'ব পাৰে যিসকল ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ মাজত কেতিয়াবা ভুল বুজাবুজি হ'ব পাৰে বিশেষকৈ যোগাযোগৰ অভাৱৰ বাবে বিবাহৰ যোগ থকা লোকসকলৰ বাবে এই বছৰটো শুভ কিন্তু অহংকাৰ বা জেদী স্বভাৱ এৰাই চলাটো অতি প্ৰয়োজন স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটো মোটামুটি ভাল থাকিব কিন্তু মাথা বিষ ব্লাড প্ৰেছাৰ বা মানসিক চাপৰ সমস্যা দেখা দিব পাৰে নিয়মীয়াকৈ ব্যায়াম যথেষ্ট টোপনি আৰু সঠিক খাদ্যাভ্যাস বজাই ৰখাটো অতি প্ৰয়োজন বছৰৰ মাজভাগত অলপ সাৱধানতা ল'ব লাগিব মানসিক শান্তি বজাই ৰাখিলে স্বাস্থ্য ভাল থাকিব ভ্ৰমণ এই বছৰটোত কৰ্মসূত্ৰে বা ব্যক্তিগতভাৱে ছুটি ভ্ৰমণৰ সম্ভাৱনা আছে কিছুমান লোকৰ বাবে বিদেশ যাত্ৰাৰ যোগো দেখা গৈছে পৰিয়ালৰ সৈতে ভ্ৰমণ বা ধৰ্মীয় স্থানলৈ যোৱাৰ সম্ভাৱনা আছে যি আপোনাৰ মনত শান্তি আৰু আনন্দ আনিব সমস্যা এই বছৰটোত আপোনাৰ মুখ্য সমস্যা হ'ব তাড়াতাড়ি সিদ্ধান্ত লোৱা আৰু ৰাগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেতিয়াবা আপুনি পৰিস্থিতি ভালদৰে নুবুজাকৈ সিদ্ধান্ত ল'ব পাৰে যাৰ ফলত সমস্যা আহিব পাৰে কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে মতভেদ হ'ব পাৰে উপায় এই বছৰটোত সফলতা লাভ কৰিবলৈ প্ৰতিদিনে সূৰ্য নমস্কাৰ কৰক নিয়মীয়াভাৱে ধ্যান কৰক আৰু মঙ্গলবাৰে দান কৰক ৰঙা ৰঙৰ বস্তু ব্যৱহাৰ কৰাটো শুভ বুলি গণ্য কৰা হয় বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লোৱাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক হ'ব